ক'ত মই ডিছকাশ্যন কিন্তু ক'ত অলপ দেৰি সাল সলনি সংঘটিত হৈছিল। সেই সাল সলনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শিক্ষা বিভাগৰ দায়িত্ব মোৰ ওচৰত অৰ্পণ কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত যোৱা 3 দিন ধৰি শিক্ষা বিভাগৰ বৰ্তমানৰ পৰিৱেশ আৰু শিক্ষা বিভাগৰ লগত জড়িত গোটেই বিষয়খিনি আমি আমাৰ বিষয়াসকলৰ সৈতে আলাপ আলোচনা কৰাৰ পিছত শিক্ষা বিভাগত কেইবাটাও নতুন কাৰ্যসূচী বা আগৰ পৰা চলি অহা মাননীয় প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ বস্ত্ৰাজী ডাঙৰীয়াৰ দিনত আৰম্ভ হোৱা বা আমাৰ চৰকাৰখন প্ৰতিষ্ঠা হোৱাৰ সময়তে আৰম্ভ হোৱা কেইবাটাও কাৰ্যসূচী আমি আগুৱাই লৈ যাবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত যোৱা 3 পৰা 6 মাহৰ ভিতৰত আমি কোনখিনি কাম কৰিম তাৰ বিষয়ে এটা সম্যক ধাৰণা দিবৰ বাবে আজি আপোনালোকক আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ। প্ৰথম আপোনালোকে এইটো কথা অৱগত যে যোৱা বিগত বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম দিব পৰা নাছিলোঁ। অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে আগত যি ধৰণে আমি ইউনিফৰ্ম বিতৰণ কৰিছিলোঁ স্কুল মেনেজিং কমিটিৰ জৰিয়তে বা SMDC সমূহৰ জৰিয়তে ঠিক সেই ধৰণে স্কুল ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সৰ্বমুঠ প্ৰায় 450 কোটি টকা স্কুল মেনেজিং কমিটি সমূহক মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। গতানুগতিকভাৱে প্ৰত্যেক বছৰে আমি 2যোৰকৈ ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীসকলক দিওঁ, কিন্তু যোৱা বছৰটো যিহেতু আমি ইউনিফৰ্ম যোগান ধৰিব নোৱাৰিলোঁ সেইবাবে এই বছৰ শাৰ্ট আৰু স্কাৰ্ট বা টি-শাৰ্ট আৰু পেণ্ট অৰ্থাৎ শনিবাৰে স্কুলত খেলা ধূলা সাংস্কৃতিক উৎসৱত ইউজ কৰিব পৰাকৈ এযোৰ ইউনিফৰ্ম টি-শাৰ্টৰ লগত হাফ পেণ্ট নহ'লে টি-শাৰ্টৰ লগত স্কাৰ্ট থাকিব। 3যোৰ গতানুগতিক ইউনিফৰ্ম থাকিব। এই গোটেই কাৰ্যসূচীটোৰ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আমাৰ SMDC সৰ্বমুঠ 449 crore আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও এইটো এটা প্ৰথম কাৰ্যসূচী। দ্বিতীয় কাৰ্যসূচীটো হ'ল যে প্ৰথমবাৰলৈ অসমৰ শিক্ষা বিভাগৰ বুৰঞ্জীত আমি 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলকো ইউনিফৰ্ম দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে যি আমি ইউনিফৰ্ম দিম তাত প্ৰতিযোৰ ইউনিফৰ্মত 300 টকা খৰচ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আগত সেইটো 150 টকা আছিল, এতিয়া 300 টকা হ'ব। কিন্তু 9 আৰু 10ৰ ষ্টুডেণ্টৰ কাৰণে আমি 350 টকা দিম এযোৰ ইউনিফৰ্মৰ কাৰণে। যিহেতু ল'ৰা ছোৱালী ডাঙৰ কাপোৰ বেছি লাগিব 350 টকা দিম আৰু 2যোৰ ইউনিফৰ্ম আমি দিম। যিহেতু এইটো নতুন আঁচনি 1ৰ পৰা 8লৈকে 4যোৰ এইকাৰণে পাব আগৰ 1 বছৰৰ টকা জমা আছে, কিন্তু এইটো এই বছৰৰ আঁচনি গতিকে 2যোৰ ইউনিফৰ্ম তেওঁলোকে মাৰ্চৰ আগত পাব আৰু এপ্ৰিল পাৰ হৈ যোৱাৰ লগে লগে আৰু 2যোৰ ইউনিফৰ্ম পাব। তাৰমানে তেওঁলোকেও 4যোৰে পাব, কিন্তু তেওঁলোকে অলপ গেপত পাব
আৰু 1ৰ পৰা 8লৈকে হাতে হাতে পাব। এই ইউনিফৰ্মসমূহ স্কুল মেনেজিং কমিটিয়ে কিনিব। ৰাজ্য চৰকাৰে কোনো যোগানৰ বা কাপোৰ আদি যোগানৰ আমি দায়িত্ব নলওঁ। স্কুল SMDCয়ে এইখিনি কিনিব আৰু এই আঁচনিখনৰ বাবে ৰাজ্য চৰকাৰৰ আমাৰ যিটো SOPD বাজেট আছে, সেই SOPD বাজেটৰ পৰাই আমি গোটেই টকাখিনি খৰচ কৰিম। অৰ্থাৎ ৰাজ্যৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ পৰাই এই টকাখিনি আমি খৰচ কৰিম। স্কুল মেনেজিং কমিটিয়ে যেতিয়া ইউনিফৰ্ম বনাব, কোৱালিটিখিনি প্ৰথমতে গাঁৱৰ পৰ্যায়ত চেক কৰা হ'ব, দ্বিতীয়তে ব্লকৰ পৰ্যায়ত চেক কৰা হ'ব আৰু তৃতীয়তে জিলা পৰ্যায়ত চেক কৰা হ'ব। 3 লেয়াৰ অফ চেকিং উইল টেক প্লেচ। গতিকে যিসকল প্ৰধান শিক্ষক বা স্কুল মেনেজিং কমিটিয়ে ইমানখিনি পুঁজি পোৱাৰ পিছতো গুণগত ইউনিফৰ্ম যদি যোগান ধৰিব নোৱাৰে আৰু চৰকাৰৰ চেকিঙত যদি সেই ইউনিফৰ্মৰ কোৱালিটি বেয়া বুলি ওলাই আহে, তেতিয়াহ'লে ডেফিনেটলি চৰকাৰে বিভাগীয় ব্যৱস্থা ল'বলৈ বাধ্য থাকিব। এই দুটা আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ লগত মেজবিউছৰ ওপৰত লোৱা সিদ্ধান্তৰ বিষয়ে আমি আপোনালোকক ইতিমধ্যে অৱগত কৰিছোঁ। ছাত্ৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থা এটা আমাৰ মেইন মটো হ'ব আৰু সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। কিন্তু ছাত্ৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থা এটাত শিক্ষকসকলৰো এটা বিশিষ্ট ভূমিকা থাকে। ৰাজ্য চৰকাৰে ইতিমধ্যে মই দায়িত্ব গ্ৰহণ কৰাৰ পিছত যোৱাকালি প্ৰাথমিক শিক্ষা বিভাগত 9,655টা ৰেগুলাৰ টিচাৰ এপইণ্টমেণ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। 9,635 পোষ্ট পষ্টপন নহয়, মই আপোনালোকৰ ৰিটেনখন হোৱাটছএপত দি দিম, সকলোৱে পাব। 9,635 পোষ্ট হেজ বিন এডভাৰটাইজ। বিজ্ঞাপন যোৱাকালি ওলালে। অহা 2 মাহৰ ভিতৰত আমি আৰু 6,000টা পোষ্ট নিয়মীয়া বিজ্ঞাপন আমি প্ৰকাশ কৰিম। সৰ্বমুঠ নিয়মীয়া শিক্ষক নিযুক্তি এপ্ৰিল মাহ বা মে' মাহৰ আগতে 15,000ৰ অংক চুবগৈ। যোৱাকালি আমি বিজ্ঞাপন 9,635 ওলাইছোঁ। Another 6,000 posts will be advertised in next 30 days of time or 45 days of time, taking the total to around 15,000. অৰ্থাৎ 15,000 প্ৰাথমিক শিক্ষা বিভাগত নিযুক্তি ব্যৱস্থা কৰা হ'ব। 5 নম্বৰত প্ৰাথমিক শিক্ষা বিভাগত 15,000 ৰেগুলাৰ টিচাৰ নিযুক্তি কৰাৰ পিছত মাননীয় মন্ত্ৰী সিদ্ধাৰ্থ গডকাৰী ডাঙৰীয়াৰ সময়ত মাধ্যমিক টেট অনুষ্ঠিত কৰা হৈছিলে। আমি সিদ্ধান্ত লৈছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি মাধ্যমিক টেটৰ ফলাফল আমি ঘোষণা কৰিম আৰু 15 এপ্ৰিলৰ আগতে, বহাগ বিহুৰ আগতে 6,000 মাধ্যমিক শিক্ষকক আমি নিযুক্তি কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। এই সংখ্যা 8,000 চুবগৈ পাৰে, কিয় মাৰ্চত অলপ ৰিটায়াৰমেণ্ট হ'ব টিচাৰ। গতিকে আমাৰ প্ৰচেষ্টা থাকিব যে মাধ্যমিকত 8,000 শিক্ষক আমি নিযুক্তি কৰিম, কিন্তু তথাপিতো 6,000 নিশ্চিত 8,000লৈকে লৈ যোৱাৰ আমি চেষ্টা কৰিম। অৰ্থাৎ মাধ্যমিক আৰু প্ৰাথমিক মিলাই সৰ্বমুঠ শিক্ষকৰ নিযুক্তিৰ সংখ্যা 23,000 চুবগৈ বুলি আমি আশা কৰিব পাৰোঁ আৰু এই গোটেইখিনি নিযুক্তি আমি এপ্ৰিল মাহৰ ভিতৰত সমাপন কৰিম। ইয়াৰ উপৰিও মাধ্যমিকত 8,000 নতুন পোষ্ট দিয়াৰ লগতে যিবিলাক মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিকত 10জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব পৰা নাই,
অৰ্থাৎ 8 জন 9 জন 10 জন এনেকুৱা ছাত্ৰ ছাত্ৰীহে পৰীক্ষা দিছে তেওঁলোকৰ স্কুলবিলাক ওচৰৰে আন এখন স্কুলৰ লগত এমালগেমেট কৰা হ'ব যাতে শিক্ষকৰ সংখ্যা এমালগেমেট স্কুলখনত বাঢ়ি যাব পাৰে কিহৰ কাৰণে যে বহু বিদ্যালয়ত শিক্ষকৰ যি অভাৱ আছে এমালগেমেশ্যনৰ জৰিয়তে শিক্ষক আৰু ছাত্ৰৰ অভাৱ দুয়োটাই আমি দূৰীকৰণ কৰিব পাৰিম so this amalgamation and rationalization of teachers post কোনোবা স্কুলত বেছি শিক্ষক আছে কোনোবা স্কুলত কম আছে জিলাৰ ভিতৰতে মাধ্যমিকৰ ৰেচনেলাইজেশ্যনৰ কামো আমি এপ্ৰিল মাহৰ 30 তাৰিখৰ আগতে শেষ কৰিম তাৰমানে এই জায়গাৰ নিযুক্তি হ'ব স্কুল ৰেচনেলাইজেশ্যন হ'ব স্কুল টিচাৰ ৰেচনেলাইজেশ্যন হ'ব স্কুল মাৰ্জাৰ এমালগেমেশ্যন হ'ব এজ এ ৰিজাল্ট অফ ডেট মাধ্যমিক আৰু প্ৰাথমিকত শিক্ষকৰ সমস্যা এপ্ৰিল মাহৰ 30 তাৰিখৰ ভিতৰত 90% দূৰীকৰণ হ'ব বুলি আমি আশা কৰিব পাৰোঁ বিদ্যালয়সমূহত প্ৰাদেশিকৰণ এটা ডাঙৰ ইছ্যু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক নিৰ্বাচনী ঘোষণাপত্ৰত শিক্ষকসকলক প্ৰাদেশিকৰণ বা বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ আশ্বাস দিয়া হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি অহা 6 মাহৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগত 4,993খন 4,993 নতুন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাদেশিকৰণৰ